আজি আমাৰ ভৈৰৱকুণ্ড ব্লক কমিটি বিপেফ দলৰ ৰেলী লগতে মিটিং হৈছিলে ওদালগুৰি টাউনৰ মাজমজিয়াত মিটিং হৈছে আৰু আমি যিখিনি দেখিবলৈ পাইছে ভৈৰৱকুণ্ড ব্লক হিচাপে বহুত মানে আমি এক্সপেক্ট কৰাকৈ বেছি মানুহে আজি ইয়াত উপস্থিত হৈছে মুঠতে 4,000তকৈ বেছি আমি আশাবাদী আছিল যে 2,000 এনেকুৱা কিন্তু ডাবলতকৈ বেছি হ'ল যেনক আমাৰ প্ৰত্যেকটা ৰেলী মানে সাকসেছ পজিটিভলি সাকসেছ হৈ আছে যোৱাকালিও আমাৰ বাক্সাত কৰিছিলোঁ খুব পজিটিভ আৰু আজিও মই ভাল লক্ষণিত পাইছোঁ আৰু মই প্ৰথমতে যেহেতু ওদালগুৰিত আমি বিচাৰি থকা আগৰ পৰা বিচাৰি থকা বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ হ'ব লাগে বুলি আমি বিচাৰি থকা বা ডিমাণ্ড দি থকা আৰু সেইদিনাও আমি আলোচনা কৰিছিল যে কেনেকৈ হ'লে ওদালগুৰিত এটা ইউনিভাৰ্চিটি কেম্পাছ বনাব পাৰি তাৰ কাৰণে যেনক আমি ধন্যবাদ দিবই লাগিব অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেহেতু আমি বিচৰা নিচিনা ওদালগুৰি বাকী ৰাইজৰ কাৰণে এটা বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ চেংচন কৰাই দিলে চেংচন মানে যোৱাকালি বাজেটত আছিল এইটোৱেই আৰু নিশ্চয় আৰু ওদালগুৰিত আমাৰ ডিমাণ্ড আছে এগ্ৰিকালচাৰ কলেজ এইবিলাক নিশ্চয় আমি পাবলৈ সক্ষম হ'ব পিছত তেনেক আমাৰ যেটো ৰেলীৰ উদ্দেশ্য এইটোতো আপোনালোকে সকলোৱে গম পাই আছে আমি বিচাৰিছোঁ বিটিচি অঞ্চলত শান্তি আমি বিচাৰিছোঁ বিটিচি অঞ্চলত একতা আৰু ইয়াৰ লগত আমাৰ উন্নয়ন লাগে সেই তিনিটা কথা লৈ আমি যাত্ৰা কৰি আছোঁ শ্ৰীৰামপুৰটো ফাৰ্ষ্ট নেলিখে আৰু আমাৰ 2024 নিৰ্বাচন হ'ব লোকসভা ইয়াতো আমি বাৰে বাৰে আমি কৈ আহিছোঁ যে কাৰো লগত মানে এলায়েন্স নকৰাকৈ আমি এই নিৰ্বাচনটো আমি খেলিম ওদালগুৰিত এটা আৰু কোকৰাঝাৰ এটা দুটা লোকসভাত আৰু বাকী আমাৰ আৰু এনেকুৱা প্ৰগ্ৰাম বহুত আছে আৰু যেনেকৈ গাৰ্জেন মিট প্ৰগ্ৰাম আছে বুথ লেভেল কমিটিৰ লগত আলোচনা আছে আৰু ডিষ্ট্ৰিক্ট ৱাইজত মাছ গেডাৰিং আছে এনেকুৱা আমাৰ প্ৰগ্ৰামটো হৈয়ে থাকিব মুঠতে 24 নিৰ্বাচনলৈকে আমাৰ মানে ৰেষ্টলেছ প্ৰগ্ৰাম আছে বিটিয়া ধ্বংস হৈছে নেকি এতিয়া বিটিয়া ধ্বংস মানে উপায় নাই মানে এতিয়া আমি ওলাই পেলাই ৰাইজৰ মাজত সোমাবই লাগিব কিছুমান কথা ক'বই লাগিব যেটো আগৰ নিচিনা অৱস্থাত নাই বিটিচি এইটো মই নাজানো ৰাইজে নিজে নিজে জানি আছোঁ গম পাই আছোঁ যে প্ৰমোদ বড়াই হিচাপে এই বিটিচি অঞ্চলত কি কাম কৰিব পাৰিছে পাৰা নাই মুঠতে প্ৰমোদ বড়ায়ে কাম কৰিব ইচ্ছা থাকিলে কৰিব পাৰিলে হয় ইচ্ছাই যেটো নাই কেনেকৈ কাম হ'ব আজি 3 বছৰ হৈ গ'ল কি কৰিলে সি এই 2 বছৰ আৰু কি কৰিব কোনো মততে পইচা বিটিচিত পইচা আহাটো কেনেকৈ খাব পাৰে তাৰ কাৰণেহে মাথা মাৰি থাকে পৰিৱৰ্তন একো হোৱা নাই পৰিৱৰ্তনৰ নামত তাৰ পকেটটোহে পৰিৱৰ্তন হৈছে এফচি অফিচৰ পৰা ডাইৰেক্ট কামটো কৰে চলে এফচি অফিচৰ পৰাই চলে বিটিচি ছেক্ৰেটাৰীটো এফচি অফিচ নহয় বিটিচি ছেক্ৰেটাৰীটো বিটিচি ছেক্ৰেটাৰী দিয়ে কিন্তু এই এফচি অফিচৰ পৰা চলাই থাকে দালাল হৈছে কি দালাল কয় না কি কয় আপোনালোকে জানে মুঠতে আপচুহে এই বিটিচিটো চলাই আছে আপচু যিটো ক'ব সেইটোৱেই হ'ব ইলেকশ্যন আমি কোনো পৰ্যায় মানি ল'ব নোৱাৰে যেহেতু 2003 চনত 10 ফেব্ৰুৱাৰীত যিটো চুক্তি ইয়াত চুক্তিত ভালকৈ লিখা আছে এইটো মই কোৱা কথা নহয় 2003 চনত 10 ফেব্ৰুৱাৰীত ইয়াত স্পষ্টকৈ লিখা আছে যে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই ব্ৰিটিছৰ মানুহ 10 ফেব্ৰুৱাৰীলৈকে যিমান জাতি জনগোষ্ঠী আছে অসমীয়াই হওক বেংগলী হওক বা গাৰো ৰাভা বা আমাৰ গোৰ্খা বা হিন্দীভাষী বা বড়ো বা মুছলিম যিমান জাতি জনগোষ্ঠী আছে চবেই ব্ৰিটিছৰ বাসিন্দা 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে আৰু ইহঁতক মাটিৰ পাট্টা দিয়াটো আমাৰ ব্ৰিটিছৰ কাম নাই এইটো
এইটো বিজেপিৰ কথা হয় আৰু চেম ছাৰে সেইটো কথা কৈছে বুলি আমি শুনিছোঁ। আমাৰ লগত কোনো যোগাযোগ নাই, বিজেপি বা BPF হিচাপে আমাৰ মাজত একো আলোচনা হোৱা নাই। কিন্তু চেম ছাৰৰ লগত মোৰ ব্যক্তিগত ৰিলেশ্যনশ্বিপ আছে, সেইটোতো আমি ডিনাই নকৰোঁ। কিন্তু পলিটিকেলি নহয়, পলিটিকেল ল'ব নালাগে এইটো মই বৰতো কয়। এই BTC ছেক্ৰেটাৰীটো আমি বনাইছে, তাতে বহি পেলাই মোক গালি দি থাকে জাম্বাৰ নিচিনা। মই বনোৱা নাই, এই গেষ্ট হাউচত থাকিব, ইয়াতে বহি পেলাই মোক গালি দি থাকে। MCLA সকলৰ EM সকলৰ হোষ্টেল মানে কোৱাৰ্টাৰ অলৰেডি বনাই আছে। এই জাম্বাৰটো এইটোকে আমি বনাই আছে না, এইটোকে কেঞ্চেল কৰি